চৌধুৰীৰ 6 হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে। ইনজামামুল খান, সাইফুল ইছলাম, দাৰুক আলী, লাল মাহমুদ, বাদশা ফকিৰ আৰু ফৰিদুল ইছলামকো যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আদালতে। বৰপেটাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ এই গুৰুত্বপূৰ্ণ ৰায়। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লৈ এক ডাঙৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। জীৱনত এবাৰ হিন্দুৰ বাবে কাম কৰি দেখুওৱা ৰাহুল গান্ধীয়ে প্ৰতিগৰাকী হিন্দুৰ হৃদয়ত স্থান লোৱাৰ সোণালী সুযোগ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। আজি মধ্যপ্ৰদেশত উপস্থিত হৈ এই মন্তব্য কৰিছে ৰাহুল গান্ধীৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে বিটিচিৰ উচ্ছেদক লৈ পুনৰ হাগ্ৰামা মহিলাৰীৰ মন্তব্য। 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগত থকা সকলো বিটিচিৰ বাসিন্দা পুনৰ বিটিচি চৰকাৰ শাসনলৈ আহিলে উচ্ছেদিতৰ বাবে ব্যৱস্থা ল'ব বিটিচি চৰকাৰে। এক গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। উচ্ছেদক লৈ সৰব হৈ পৰিছে হাগ্ৰামা মহিলাৰী আৰু হাগ্ৰামা মহিলাৰীয়ে এক ডাঙৰ মন্তব্য কৰিছে। তেওঁ কৈছে যে 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগত অহা সকলো বিটিচিৰ বাসিন্দা। পৰৱৰ্তী খবৰটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী বুঢ়া শৰ্মাৰ ভূমি কেলেংকাৰীক লৈ এক ডাঙৰ মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা নিম্নোক্ত বিষয়কেইটাৰ স্পষ্টীকৰণ বিচাৰিছে বুলি মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে প্ৰথমতে 1 নম্বৰত কৈছে খাদ্য সংসাধন আৰু উদ্যোগ বিভাগৰ পৰা মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধী নিউজ চেনেলে 10 কোটি টকা চৰকাৰী ৰাজসাহায্যৰ অনুমোদন পোৱাৰ পিছতীয়া মতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পদত্যাগ কৰক। অনুদানৰ ধন কিমান বেংক একাউণ্টত সোমালে সেইটো গুৰুত্বপূৰ্ণ নহয়। দ্বিতীয়তে মুখ্যমন্ত্ৰীয়ে অনুসন্ধান দিয়ক কেনেকৈ এটা মিডিয়া চেনেলে এদিনৰ ভিতৰত কৃষিভূমি ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰিত কৰিলে। 3 নম্বৰত কোৱা হৈছে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৰণ দিয়ক ৰাজ্যৰ চৰকাৰৰ পৰা কিমান টকা প্ৰাউড ইষ্ট এণ্টাৰটেইনমেণ্ট চেনেলে পাইছে। যদি কেন্দ্ৰীয় চৰকাৰৰ পৰা টকাৰ অনুদান পোৱাটো অসত্য তেতিয়াহ'লে ৰাজ্যৰ চৰকাৰৰ পৰা টকা নোলোৱাৰ প্ৰমাণ হ'ব লাগে। 4 নম্বৰত হিমন্ত বিশ্ব শৰ্মা কৈছে যে অসমৰ দুখীয়া ৰাইজে GST গেছ চিলিণ্ডাৰৰ বাবে 1200 টকা মূল্য টুল টেক্স অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন কোম্পানীৰ বাবে দিছে নেকি। 5 নম্বৰত গৌৰৱ গগৈয়ে কৈছে জনতাৰ স্বাৰ্থত চৰকাৰী তথ্যসহ প্ৰশ্ন কৰাৰ বাবে কোনোবাই যদি মানহানিৰ গোচৰ দিয়ে মই স্বাগতম জনাম, কাৰণ তেতিয়া সকলো মাটিৰ নথিপত্ৰ বেংকৰ নথিপত্ৰ আদালতত জমা কৰিব লাগিব। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী বুঢ়া শৰ্মাৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰি স্পষ্টীকৰণ বিচাৰিছে সাংসদ গৌৰৱ গগৈ। পৰৱৰ্তী খবৰটো হৈছে ডাঙৰ মানুহৰ ক্ষেত্ৰত ভূমি কেলেংকাৰী, সৰু মানুহ হ'লে মাটিৰ দালালি বুলি কয়। এইবাৰ এই মন্তব্য কৰিছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। ভূমি বিভাগক লৈ মাত মাতিলে আছুৱে। আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কৈছে ডাঙৰ মানুহৰ ক্ষেত্ৰত ভূমি কেলেংকাৰী হয় আৰু সৰু মানুহ হ'লে মাটিৰ দালালি বুলি কোৱা হয়। আন এটা খবৰ হৈছে দুৰ্বল নহয় অসমৰ মুছলমান, প্ৰয়োজনত অসমৰ মুছলমানে খৰচ কৰিব 100 কোটি টকা। অসমৰ মুছলমানক লৈ এই ডাঙৰ মন্তব্য কৰিছে AIUDFৰ বিধায়কসকলে। হজমহল নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত মৌলানা বদৰুদ্দিন আজমলে কেইবাটাও অনুৰোধ জনাইছিল। যদি হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত হজমহল নিৰ্মাণৰ কাৰণে মাটি দিয়ে তেনেহ'লে অসমৰ মুছলমানসকলে নিজেই টকা তুলি হজমহল নিৰ্মাণ কৰিব বুলি কৈছে AIUDFৰ বিধায়কসকলে কৈছে যে আমাৰ টকাৰ কোনো প্ৰয়োজন নাই, আমাৰ মাটি লাগে। মাটি হ'লে আমি সকলোৱে টকা খৰচ কৰি হ'লেও 100 কোটি টকা লাগিলেও আমি হজমহল নিৰ্মাণ কৰিম বুলি মন্তব্য কৰিছে AIUDFৰ বিধায়কসকলে। পৰৱৰ্তী খবৰটো হৈছে ভূমি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ উত্তৰ বিচাৰি সৰব হৈ পৰিছে ৰকিবুল হুছেইন। ব্ৰিটিছে শাসন চলোৱা ৰাজ্যত শাসন চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। এই মন্তব্য এসময়ৰ প্ৰভাৱশালী মন্ত্ৰী তথা ৰকিবুল হুছেইন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একালৰ বিশ্বস্ত ৰকিবুল হুছেইনৰ এই মন্তব্য বিৰোধী উপসভাপতি ৰকিবুল হুছেইনে মুকালমুৱাৰ কাপলাবৰী স্থিত প্ৰয়াত ডাক্তৰ ভূমিধৰ বৰ্মনৰ বাসগৃহত উপস্থিত হৈ সাংবাদিকৰ আগত এই মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটো হৈছে 10 বছৰত চৰকাৰে ঋণৰ সুদ হিচাপে দিলে 34,968 কোটি টকা। ঋণ ধাৰ কৰি হ'লেও ঘিউ মৌ খাব লাগে, এই নীতিকে সৰুগত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আপোচবিহীনভাৱে ঋণৰ ওপৰত ঋণ লৈ আহিছে। চৰকাৰখনৰ এনে মানসিকতাৰ বাবে ঋণৰ বোজাত কুঙা হৈ পৰিছে ৰাজ্যবাসী। ভোটৰ অংকত হিতাধিকাৰী সৃষ্টিত যথেষ্ট গুৰুত্ব দিয়া আহিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে, আৰু যাৰ ফলত প্ৰত্যেক মাহে বৃদ্ধি পাইছে ঋণৰ বোজা। ইফালে ঋণৰ বোজা বৃদ্ধি পোৱাৰ ফলত সুদৰ পৰিমাণো বৃদ্ধি পাইছে। বৰ্তমান সময়ত চৰকাৰে বছৰি ঋণৰ সুদ হিচাপে 6,000 কোটি টকা দিব লগা হৈছে। বিভিন্ন দল সংগঠনৰ কঠোৰ সমালোচনাৰ পাছতো কিন্তু চৰকাৰখনে ঋণ লোৱাৰ ক্ষেত্ৰত অলপো থমকি ৰোৱা নাই। বিধানসভাৰ সদ্য সমাপ্ত অধিৱেশনতো চৰকাৰখনৰ ঋণৰ প্ৰসংগ উত্থাপন হয়। এই সন্দৰ্ভত বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে 2022-23 বিত্তীয় বৰ্ষতো
বাদ দি 2012-13 বিত্তীয় বৰ্ষৰ পৰা 2021-22 বিত্তীয় বৰ্ষলৈহে ঋণৰ হিচাপ সদনৰ মজিয়াত দাঙি ধৰিছে আৰু সেই ঋণৰ হিচাপ অনুসৰি 2012-13 বিত্তীয় বৰ্ষৰ পৰা 2021-22 বিত্তীয় বৰ্ষলৈ বিগত 10টা বছৰত অসম চৰকাৰে লোৱা মুঠ ঋণৰ পৰিমাণ হ'ল 1,01,996.95 কোটি টকা। আনহাতে ইয়াৰ বিপৰীতে অসম চৰকাৰে পৰিশোধ কৰা সুদৰ পৰিমাণ হ'ল 34,968.50 কোটি টকা। তথ্য অনুসৰি 2012-13 বিত্তীয় বৰ্ষত অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ আছিল 27,57.75 কোটি টকা। আনহাতে 2021-22 বিত্তীয় বৰ্ষত চৰকাৰে লোৱা ঋণৰ পৰিমাণ আছিল 17,148.41 কোটি টকা আৰু সুদৰ পৰিমাণ আছিল 6,051.47 কোটি টকা। লক্ষণীয় বিষয় যে ৰাজ্যত ঋণৰ পৰিমাণ ক্ৰমাৎ বৃদ্ধি পোৱাত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। ইফালে ঋণৰ বোজা বৃদ্ধি পোৱাৰ পিছতো শাসকীয় পক্ষৰ বিধায়কসকলে তৰল মন্তব্য দিয়াৰ পৰা বিৰত থকা